হেল্ল' অসমবাসী ৰাইজ টপ 10 আছামিছৰ আজিৰ আমাৰ এই ভিডিঅ'টোত শীৰ্ষৰ 10টা অসমীয়া ইউটিউব চেনেলৰ সবিশেষ লৈ মই উপস্থিত হৈছোহি আপোনালোকৰ ওচৰত। ভিডিঅ'টোৰ থাম্বনেইলত চাই আপোনালোকে হয়তো ভাবিব পাৰে যে ডিম্পুক পিছ পেলাইনো কোন আহি এক নম্বৰত বহিলহি। চিন্তা নকৰিব, এতিয়াই মই সকলো ফাদিল কৰি আছো। আমাৰ আজিৰ এই লিষ্টখন ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি নহয়, বৰঞ্চ তাত থকা ভিডিঅ'সমূহত পোৱা ভিউজৰ ওপৰত ভিত্তি কৰিহে প্ৰস্তুত কৰা হৈছে। গতিকে আমাৰ আজিৰ এই ভিডিঅ'টোৰ 10 নম্বৰ স্থান অধিকাৰ কৰি থকা ইউটিউব চেনেলটোৰ নাম হ'ল হৰপল শইকীয়া। এই চেনেলটোত থকা মুঠ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ'ল 2,27,000। এই চেনেলটোত আপলোড কৰা লাষ্ট 20টা ভিডিঅ'ৰ এভাৰেজ ভিউজ হ'ল 2,05,000। অৰ্থাৎ চেনেলটোৰ প্ৰতিটো ভিডিঅ'ক অতি কমেও 2,05,000 জন মানুহে চায়। কেপচি শুনিছ? কেপচি কি? কেপচি নাই শুনা? কেপচি কেলে সেই টাউনৰ মানুহবোৰ যে খায় মাংস টানি এইটো KFCয়ে সেইটোৱে। তালিকাখনৰ 9ম স্থান অধিকাৰ কৰি থকা ইউটিউব চেনেলটোৰ নাম হ'ল কমেডি আছাম। আপোনালোকৰ আটাইৰে চিনাকি তেলচৰাৰ চৰিত্ৰত অভিনয় কৰা কৰণ বৰ্তমান এইটো চেনেলৰ লগতে জড়িত। কমেডি আছামৰ মুঠ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ'ল 6,11,000। এই চেনেলটোত আপলোড কৰা লাষ্ট 20টা ভিডিঅ'ৰ এভাৰেজ ভিউজ হ'ল প্ৰায় 2,10,000। অৰ্থাৎ চেনেলটোৰ প্ৰতিটো ভিডিঅ'ক অতি কমেও 2,10,000 জন মানুহে চায়। পানী খাব নাংগে দিয়ক, গাখীৰ এক গিলাচকে খাওক। বা বৈদা গাখীৰ খিন্তিত অলপমানো পানী মিক্স নাই। তালিকাখনৰ 8ম স্থান অধিকাৰ কৰি থকা চেনেলটোৰ নাম হ'ল দীপজ্যোতি ডেকা ভাঙা টিভি। চেনেলটোৰ মুঠ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ'ল 7,25,000। এই চেনেলটোত আপলোড কৰা লাষ্ট 20টা ভিডিঅ'ৰ এভাৰেজ ভিউজ হ'ল প্ৰায় 2,60,000। অমিতা চুৰ কৰা এই দিবা লাগব আমি যাতে দ্বিতীয়বাৰ অমিতা চুৰ নকৰা তাপিলা চালাইব আমি ইয়াক। তালিকাখনৰ 7ম স্থান অধিকাৰ কৰি থকা চেনেলটোৰ নাম হ'ল হুলকাটা, যাৰ মুঠ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ'ল 3,30,000। আৰু এই চেনেলটোত আপলোড কৰা লাষ্ট 20টা ভিডিঅ'ৰ এভাৰেজ ভিউজ হ'ল 3,23,000। কি লেভেল চেভেল মাৰি লৈছে ইছৰাম। নুখুলবি কিয়া নতুন কাপোৰ বুলি তেতিয়াহে গম পাব। আমাৰ আজিৰ তালিকাখনৰ 6ষ্ঠ স্থানত থকা ইউটিউব চেনেলটোৰ নাম হ'ল ভইচ আছাম। ছাবস্ক্ৰাইবাৰৰ ফালৰ পৰা এই চেনেলটো অসমৰ দ্বিতীয় সৰ্ববৃহৎ চেনেল। এই চেনেলটোৰ জৰিয়তে তেলচৰা নামৰ চৰিত্ৰটোৱে গোটেই অসম জুৰি প্ৰসিদ্ধি লাভ কৰিছিল। ভইচ আছামত আপলোড কৰা লাষ্ট 20টা ভিডিঅ'ৰ এভাৰেজ ভিউজ হ'ল 3,26,000। তালিকাখনৰ 5ম স্থানত থকা ইউটিউব চেনেলটোৰ নাম হ'ল নষ্ট ল'ৰা, যাৰ মুঠ ছাবস্ক্ৰাইবাৰৰ সংখ্যা 3,39,000। এই চেনেলটোত আপলোড কৰা লাষ্ট 20টা ভিডিঅ'ৰ এভাৰেজ ভিউজ হ'ল 3,85,000। তই গোলা ক'ত আছ? এই পুৱাই ক'ত থাকিম নো? এটা আচৰিত কথা হৈছে, তই বিশ্বাসেই নকৰিবি। বাদ দে তেতিয়াহ'লে, নুশুনো মই। এইখিনিতে মন দিবলগীয়া কথা হ'ল যে এই চেনেলটোৰ প্ৰতিটো ভিডিঅ'ত অহা ভিউজৰ সংখ্যা ইয়াৰ ছাবস্ক্ৰাইবাৰতকৈ বেছি। ইয়াৰ পিছত তালিকাখনৰ 4ৰ্থ স্থানত থকা ইউটিউব চেনেলটোৰ নাম হ'ল ডিম্পু বৰুৱা। আমাৰ আটাইৰে প্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ এইটো আছিল মেইন চেনেল। ইয়াত তেওঁ কি লিখিছে চাওকচোন যে এই চেনেলটো বেলেগতকৈ অলপমান বেলেগ। আচলতে তেওঁ মানুহজনে বেলেগতকৈ অলপমান বেলেগ, নহয়নে বাৰু? এই চেনেলটোৰ মুঠ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ'ল 17,80,000। আৰু চেনেলটোত আপলোড কৰা লাষ্ট 20টা ভিডিঅ'ৰ এভাৰেজ ভিউজ হ'ল প্ৰায় 4,10,000। হে দোস্ত, আজি এটা বেলেগ টাইপৰ ভিডিঅ' বনাম মানে ওপৰলৈ চাওকচোন। হেই আপোনাৰ ওপৰলৈ নহয়, মোৰ ওপৰলৈ চাওকচোন। এতিয়া আমি আগবাঢ়িছো তালিকাখনৰ টপ 3ৰ ফালে। তালিকাখনৰ 3য় স্থান অধিকাৰ কৰি থকা ইউটিউব চেনেলটোৰ নাম হ'ল এনেই অলপ G3। ইয়াত G3ৰ ফুল ফৰ্ম হ'ল গো গুৱাহাটী গন। এই চেনেলটোৰ মুঠ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ'ল 3,48,000। আৰু চেনেলটোত আপলোড কৰা লাষ্ট 20টা ভিডিঅ'ৰ এভাৰেজ ভিউজ হ'ল প্ৰায় 5,20,000। লেডিজ ফাৰ্ষ্ট। হে নাই লেডাৰ্ছ ফাৰ্ষ্ট। নালাগে হ লেডিজ। এতিয়া আহিছোঁ তালিকাখনৰ 2য় স্থানৰ ফালে। তালিকাখনৰ 2য় স্থানত থকা ইউটিউব চেনেলটোৰ নাম হ'ল ডিম্পুছ ব্লগছ।
ছাবস্ক্ৰাইবাৰৰ ফালৰ পৰা এই চেনেলটো হ'ল অসমৰ আটাইতকৈ ডাঙৰ চেনেল চেনেলটোৰ মুঠ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ'ল 27,10,000 আৰু চেনেলটোত আপলোড কৰা লাষ্ট 20টা ভিডিঅ'ৰ এভাৰেজ ভিউজ হ'ল প্ৰায় 5,45,000 হে দোস্ত ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল ডিম্পুস ব্লগ ইন্ডিয়াৰ পৰা ভাৰতৰ পৰা আৰু এতিয়া আহিছো আমাৰ আজিৰ তালিকাৰ নাম্বাৰ 1 চেনেলটোৰ ফালে এই চেনেলটো বাৰু কোনটো চেনেল যিয়ে ডিম্পুস ভ্লগকো পিছ পেলাই গৈছে অনুমান কৰিব পাৰিছে নেকি বাৰু অলপতে আমাৰ অসমত এটা গান বহুত ভাইৰেল হৈছিল গানটো অলপমান শুনাই দিছো আপোনালোকে গম পাই যাব আমি গাঁৱৰ মদাহী আমি লোকেল মদাহী এতিয়া নিশ্চয় ধৰিব পাৰিছে হয় এই গানটো আপলোড হোৱা চেনেলটোৰ নাম হ'ল পুলক নিখাছৰ এই চেনেলটোৰ মুঠ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ'ল প্ৰায় 6,35,000 আৰু এই চেনেলটোত আপলোড কৰা লাষ্ট 20টা ভিডিঅ'ৰ এভাৰেজ ভিউজ হ'ল প্ৰায় 9,10,000 মন কৰিব দেই চেনেলটোৰ মুঠ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ'ল 6,35,000 কিন্তু প্ৰত্যেকটো ভিডিঅ' চোৱা মানুহৰ সংখ্যা হ'ল 9,10,000 গতিকে ছাবস্ক্ৰাইবাৰৰ সংখ্যাতকৈ ভিউজ কিমান বেছি চাওকচোন বাৰু আৰু সেই কাৰণে এই চেনেলটোক মই আজিৰ এই লিষ্টখনত প্ৰথম স্থান দিছো গতিকে ৰাইজ আশা কৰো ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল গতিকে পৰৱৰ্তী ভিডিঅ'টোত এনেকুৱা আন এখন লিষ্ট লৈ মই উপস্থিত হ'মহি আপোনালোকৰ মাজত গতিকে আজিলৈ ইমানতে এৰিছো ধন্যবাদ